এটি সাধারণ মৌমাখিয়েই লজ্জিত করিলেই বিশ্ব মানব জাতির। এটি মৌমাখির ভিডিও দেখেই লজ্জিত আমাৰ এই সমাজৰ কোটি কোটি মানুহ। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত মৌমাখিৰ ভিডিঅ'টো গোটেই বিশ্বতেই ভাইৰেল হৈ পৰিছে। মাত্ৰ 7 ঘণ্টাৰ ভিতৰত 7 লাখ মানুহে মৌমাখিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে। বৰ্তমান সম্পূৰ্ণ বিশ্বতেই চৰ্চাত থকা মৌমাখিৰ এটি ভিডিঅ' দেখি আপুনিও ক'ব, আমি সঁচাকৈয়ে মানুহ নে? প্ৰথমতে মৌমাখিৰ ভিডিঅ'টো দেখুৱাই ল'ব। যদি আপোনাৰ বন্ধুত্ব তালিকাত বা আপোনাৰ সমাজত কোনোবা হিংসুক ব্যক্তি আছে, তেন্তে তেওঁলৈ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰি দিব। প্ৰথমতেই এই দৃশ্যটিলৈ মন কৰক। এটি মৌমাখি পানীত পৰি মৃত্যুৰ সৈতে ককপকাই আছে। মৃত্যুমুখত পৰা মৌমাখিটোৰ আশে পাশে কেইবাটাও মৌমাখি বহি আছে। এই দৃশ্যটিলৈ মন কৰক। তেনে সময়তে এটি মৌমাখি কৰবাৰ পৰা উৰি আহি মুহূৰ্তৰ ভিতৰতেই মৃত্যুৰ মুখত পৰা মৌমাখিটোক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰি গুচি গৈছে। এই ভিডিঅ'টোৰ পৰা আপুনি বাৰু কি বুজি পালে? এটি মন্তব্য দিয়কচোন। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।